Welcome back to that channel. আৰু এটা নতুন ভিডিঅ'ৰ সৈতে মই আপোনালোকৰ মাজত এইটো হল 670 মই যোনটো আগত আপোনালোকক দেখাইছিলো যে ৰাইস মিল 670 ৰ আগৰ দেখুৱাটো হল ইলেক্ট্ৰিক আছিল কাৰেন্টৰ বাট এইটো হল সেম এজ ইট ইজ 670 হয় বাট এইটো হল ডিজেলৰ ডিজেল 12 HP ইঞ্জিন থাকিব যিবিলাক ঠাইত কাৰেন্টৰ বা ইলেক্ট্ৰিসিটি অলপ অসুবিধা হয় সেইবিলাকৰ জায়গাৰ কাৰণে এইটো সবতছে পাৰফেক্ট হয় সেম প্ৰডাকশন 7.5 কুইণ্টেল টু 8 কুইণ্টেল পাৰ আৱাৰ প্ৰডাকশন হয় যেহেতু এইটো হল কমাৰ্শিয়াল ইউজৰ কাৰণে যিসকলৰ প্ৰডাকশন বেছি বা এস্টিমেট যিসকলৰ বেছি হয় সেইবিলাকৰ কাৰণে এইটো সবতছে বেস্ট হয় এইটো হল কমাৰ্শিয়াল ইউজৰ এইটো আপোনাৰ মিনি ক্যাটাগৰীত নপৰে 7.5 কুইণ্টেলৰ পৰা 8 কুইণ্টেল পাৰ আৱাৰ প্ৰডাকশন হয় আৰু এইটো হল ডিজেল অপাৰেট ইঞ্জিনৰ সতে আহে 12 HP ডিজেলৰ সতে আহে এটোটো সেম এজ ইট ইজ বাকি আগৰ যোনটো ভিডিঅ'ত মই দেখাইছিলো হেতু মেচিনৰ লগত সেম হয় বাট এটো হল ডিজেলৰ আৰু যোনটো মই আপোনালোকক স্ক্ৰিনত দেখাই আছো 670 ডিজেল ইঞ্জিনটো হেতু ৰিসেন্টলি আমাৰ ইয়াত ডেলিভাৰ হৈছে মই এই কাৰণে দেখালো যাতে আপোনালোকক যদি দৰকাৰ হয় তেন্তে আপোনালোকে যোগাযোগ কৰিব পাৰে আমাৰ জোৰহাটৰ পৰা সকলো ধৰণৰ মেচিন ইণ্ডাষ্ট্ৰিয়েল অল ওভাৰ নৰ্থ ইষ্টত সাপ্লাই হয় বেলেগ বেলেগ ক্যাটাগৰী বেলেগ বেলেগ মেচিন আৰু মই আপোনালোকক স্ক্ৰিনত দেখাই দিছো আৰু ৰাইস মিল ক্যাটাগৰী কি আমাৰ ওচৰত আৰু अवेलेबल আছে সিঙ্গেল পাব কম্বাইন পাব পেট্ৰলৰ পাব ডিজেল পাব আৰু আপোনাৰ হালধি মিক্সাৰৰ কাৰণে গ্ৰাইন্ডাৰ মেচিন পাব তাৰ পৰা আপুনি কম্বাইন মডেলো পাব আৰু আপোনাৰ 670 কমাৰ্শিয়াল ইউজৰ কাৰণে যিখিনি লাগে যিকিটা মডেল আছে সেইখিনিও আমাৰ ওচৰত গুটেখিনি अवेलेबल পাব আমাৰ ওচৰত সকলো ধৰণৰ ইণ্ডাষ্ট্ৰিয়েল মেচিন প্লাস তাৰ ৰ মেটেৰিয়েল খিনি अवेलेबल পাব আৰু ডিজেলৰ নলৈ আপুনি পেট্ৰল ইঞ্জিনো ল'ব পাৰে যোনটো আগত দেখাইছিলো আৰু এটো এটা কম্বাইন হয় এটো খালি ইলেক্ট্ৰিক মেচিন হয় নুকা সিঙ্গেলও পায় আমাৰ ইয়াত এটা বহুত সিঙ্গেলৰ ডিমান্ড হৈছে বা সেল হৈছে মই জাস্ট এটো দেখাই দিছো এটো হল সিঙ্গেল কম্বাইন মেচিন যোনটো কমাৰ্শিয়াল নহয় 3 HP মটৰ পাব আৰু 4.5 HP মটৰ পাব যোনটো মই আগত দেখাইছিলো হেতু কমাৰ্শিয়াল হয় যোনটো ডিজেলৰ 670 সিৰিজৰ বাট এটো যোনটো দেখাই আছো এটো সিঙ্গেলৰ হয় যদি কাৰোবাৰ বাজেট কম থাকে তেন্তে সিঙ্গেল লৈও প্ৰডাকশন কৰিব পাৰে যেহেতু এটোৰ হিউজ প্ৰডাকশন হয় তো মই জাস্ট আপোনালোকক গুটেখিনিয়ে দেখাই দিছো ৰাইস মিল ক্যাটাগৰী কি প্ৰথম দেখালো আপোনাক কমাৰ্শিয়াল ডিজেলৰ আৰু এটো আপোনাক দেখাইছো সিঙ্গেলৰ আৰু ইয়াতকে আপোনাৰ বলে অলপ বেছি প্ৰডাকশন লাগে দুটা টাৰ্মাৰিক হালদিৰ পৰা গুটেখিনি পিছা লাগে তেতিয়া আপুনি কম্বাইনটো ল'ব পাৰে তো এটো দেখিছে কিমান ওয়ান টাইমতে পলিশ হয় এটো বিলাক মিনি হয় সিঙ্গেল ডাবল সেইবিলাকৰ প্ৰাইস কম প্ৰাইসৰ পৰা ষ্টাৰ্টিং হয় আৰু কমাৰ্শিয়াল বিলাক জানে অকমান কষ্টলি হয় কম্পেয়াৰ টু বাকি সিঙ্গেল আৰু কম্বাইন বিলাকৰ তো ইয়াৰ সাউলৰ ফিনিশিং সবচে টপ পাৰফেক্ট হয় আৰু ওয়ান টাইমতে পলিশ হয় আৰু ইয়াৰ আপোনাৰ ফিনিশিং চাওক ওয়ান টাইমত কিমান ধুনিয়া হয় ৰাইস মিল ক্যাটাগৰী বেলেগ বেলেগ ধৰণৰ যিকিটা মডেল আছে সবৰে মই ফটো আৰু ভিডিও যিমানখিনি পাৰো আপোনাক দেখাই দিলো আৰু কিবা জানিব লগা থাকিলে আমাৰ কোম্পানী নম্বৰ দিয়া থাকিব আপুনি তাত যোগাযোগ কৰিব আজিলৈ ইমানে টিল দেন ষ্টে টিউন জয় অসম